2019 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে অনুষ্ঠিত হ'ব কম্পাৰ্টমেণ্টেল পৰীক্ষা। অহা 1 জুলাইৰ পৰা 6 জুলাইলৈ অনুষ্ঠিত হ'ব 2019 বৰ্ষৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ। অসম মাধ্যমিক শিক্ষা পৰিষদ সেবাই ইতিমধ্যে পৰীক্ষাৰ ৰুটিন প্ৰকাশ কৰিছে। সেই অনুসৰি ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈ আৰু আবেলি 1:30 পৰা 4:30 অনুষ্ঠিত হ'ব কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ। অসম মাধ্যমিক শিক্ষা পৰিষদ সেবাই প্ৰকাশ কৰা ৰুটিন অনুসৰি 1 জুলাই সোমবাৰ ৰাতিপুৱা সাধাৰণ গণিত, 2 জুলাই মঙলবাৰ ৰাতিপুৱা মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ MIL যাৰ যি মাতৃভাষা, আবেলি হিন্দী ইলেক্টিভ। 3 জুলাই বুধবাৰ ৰাতিপুৱা সমাজ বিজ্ঞান, 4 জুলাই বৃহস্পতিবাৰ ৰাতিপুৱা ইংৰাজী আৰু আবেলি ঐচ্ছিক বিষয়সমূহ, 5 জুলাই শুক্ৰবাৰ ৰাতিপুৱা সাধাৰণ বিজ্ঞান, 6 জুলাই শনিবাৰ ৰাতিপুৱা আৰু আবেলি ঐচ্ছিক বিষয়সমূহ। মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আধুনিক ভাৰতীয় ভাষাসমূহ হ'ল এছামিজ, বেংগলী, হিন্দী, বড়ো, মণিপুৰী, নেপালী, খাচী, গাৰো, মিজো আৰু উৰ্দু। কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল 30 জুলাই 2019 ভিতৰত ঘোষণা কৰা হ'ব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই কিবা শিকিলে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক।